জয়ন্ত মল্ল বৰুৱাই গৰু ভাল পাগা নাই গৰু পোহা নাই একচুৱেলি ইয়াৰ মাজত লুকাইছে এটা কেলকুলেটেড ফাইনেন্সিয়েল এৰেঞ্জমেণ্ট কিন্তু এই ভিডিঅ'টো নেক্সট বাৰৰ বাবে জয়ন্ত মল্ল বৰুৱাৰ নামটো আৰু নলো কিয়নো জেল নামৰ জেগাটো মোৰ যাব মন নাই সেয়েহে ধৰি লৈছো এক্স নামৰ এজন মানুহ যাৰ বছৰেকত 50 লাখ টকা ইনকাম হয় এটা চৰকাৰী নিয়ম মতে ইয়াৰ পাই 11-12 লাখ টকা তেওঁ ইনকাম টেক্স দিব লাগিব কিন্তু তেওঁ বোলে দেখালে 50 লাখ 20 লাখটো গৰু গাখীৰ বিক্ৰী কৰি পোৱাহে টকা কিন্তু ইয়াৰ এটা টেকনিকেল কথা আছে ইনকাম টেক্সৰ নিয়ম মতে কেৱল গৰু পুহিলে নহব গৰুৰ বাবে প্ৰয়োজনীয় ঘাঁহ বা দানা কিন্তু নিজৰ খেতি মাটিতে হ'ব লাগিব যেতিয়া গৰু পোহা আৰু খেতি কৰা এই দুইটা একেলগতে হয় তেতিয়া চৰকাৰে ইয়াক এগ্ৰিকালচাৰ ইনকাম বুলি কয় আৰু ভাৰতত এগ্ৰিকালচাৰ ইনকামত টেক্স লাগে 0 মানে 50 লাখৰ পৰা 20 লাখ টকা সম্পূৰ্ণ টেক্স ফ্ৰী হৈ গ'ল বাকি থাকিল 30 লাখ আগতে দিব লাগিছিল প্ৰায় 11 লাখ টকা টেক্স এটা কি ইনকাম দেখুৱাৰ পিছত দিব লগা হ'ল মাত্ৰ 5 লাখ টকা মান এটা পোন পদিয়াকৈ মানে 6 লাখ টকা প্ৰফিট কিন্তু কাহিনী ইয়াতে হেখনে তেওঁ যে দেখালে গাখীৰ বিক্ৰী 20 লাখ টকা পালে এইটো ব্লেক মানি হ'ব পাৰে কিন্তু গাখীৰৰ বিজনেছটো সম্পূৰ্ণ অফলাইন ডেইলি কেছৰ ট্ৰানজেকচন হয় এটা 1 লিটাৰ গাখীৰ 50 টকাত বিক্ৰী কৰিলে নে 500 টকাত গাঁও লেভেলত ভেৰিফাই কৰাটো অলপমান টান ইয়াৰ ফলত কি হ'ল ব্লেক মানি এগ্ৰিকালচাৰ ইনকাম বুলি হোৱাইট হ'ল সেই ইনকামত টেক্স 0 হ'ল মানে একেটা ষ্টাৰ্টআপে ব্লেক মানি হোৱাইট আৰু টেক্স দুইটা বচালে